নমস্কাৰ, মই ভাস্কৰ কিৰণ বৰাই। ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত মই মোৰ মন্তব্য দিব বিচাৰিছোঁ। শেহতীয়াভাৱে কেবক লৈ অসমৰ ৰাজনৈতিক পৰিস্থিতি উত্তাল হৈ পৰিছে আৰু বিশেষকৈ অসমীয়া আৰু বঙালী সম্প্ৰদায়ৰ মাজত এক সংঘৰ্ষ হোৱাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এটা প্ৰশ্ন হৈছে, এই পৰিস্থিতি কিয় সৃষ্টি হ'ল, কোনে সৃষ্টি কৰিছে? আমি যদি ভালদৰে চাওঁ, এই পৰিস্থিতি সৃষ্টি কৰাত অসমীয়া ভাষী মানুহৰ আৰু অসমীয়া দল সংগঠনৰ কোনো দোষ নাই। কাৰণ যোৱা বহু বছৰ ধৰি অসমত কোনো ভাষিক সংঘৰ্ষ হোৱা নাছিল আৰু অসমীয়া মানুহে, অসমীয়া ভাষীয়ে কোনো অন্য ভাষাৰ মানুহক আক্ৰমণ কৰা নাই। কিন্তু শেহতীয়াভাৱে দেখা গৈছে, উগ্ৰ জাতীয়তাবাদী বংগভাষী কিছুমানে অসমীয়া জাতিক নিত্য নতুন ধৰণে বিভিন্ন কটু মন্তব্য কৰি আহিছে, শুনাই আছে। গতিকে তাৰ পৰিপ্ৰেক্ষিততেই অসমৰ ৰাজনৈতিক উত্তাল হৈ পৰিছে। শেহতীয়াভাৱে প্ৰদীপ দত্ত, গৰ্গ চেটাৰ্জী আৰু এজন ব্যক্তিৰ দ্বাৰা কিছুমান অতি অসমীয়া বিৰোধী মন্তব্যৰ বাবে শেহতীয়াভাৱে পৰিস্থিতি অতি ভয়ানক হৈ পৰিছে। আৰু এই বিষয়ত কিন্তু চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। আৰু এনে ধৰণৰ ভাৱ হয়, এইবিলাকৰ আঁৰত যেন বিজেপি চৰকাৰৰ হাত আছে। তেখেতসকলে অসমীয়া জাতিক হলঠেকত পেলাবলৈ, বিপদত পেলাবলৈ বা আন্দোলনমুখী কৰিবলৈ বাধ্য কৰিছে। গতিকে আমি কথাবিলাক ভাবি চিন্তি চাব লাগিব যে অসমীয়া মানুহে কেৱৰ বিৰুদ্ধে আন্দোলন কৰিছে। আমি কোনো জাতিৰ বিৰুদ্ধে আন্দোলন কৰা নাই আৰু কোনো জাতিক আক্ৰমণো কৰা নাই। কিন্তু তাৰ পিছতো এচাম উগ্ৰ জাতীয়তাবাদী বঙালীসকলে অসমীয়াৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ মন্তব্য কৰি আহিছে। আমি এইটো কথা সকলোৱে জানো যে অসমীয়া ভাষী আৰু বঙালী ভাষীৰ মাজত সংঘৰ্ষ স্বাধীনতাৰ পিছৰ পৰাই, আগৰ পৰাই, ব্ৰিটিছসকল অহাৰ পৰাই চলি আহিছে। আৰু ইয়াৰ আঁৰত ব্ৰিটিছসকল আৰু বঙালীসকলে আছে। ব্ৰিটিছ আৰু বঙালীয়ে অসমত বংগ ভাষা দুয়োকে জাপি দিছিল। তাৰ ফলতে এই সংঘাত আৰম্ভ হৈছিল। আৰু এচাম অসমীয়া আমাৰ সাহিত্যিকৰ কঠোৰ পৰিশ্ৰমৰ ফলত অসমীয়া জাতিটোৱে বাচি গৈছিল। আৰু আমি এইটো কথা সকলোৱে জানো যে উগ্ৰ জাতীয়তাবাদী বংগবাসীসকলৰ মাজত এক বৃহত্তৰ বাংলাৰ সপোন সদায় আছে। আৰু আনকি সেই চেৰাই গৈ এপাৰ বাংলা ওপাৰ বাংলাৰ সপোন আছে। এপাৰ বাংলা ওপাৰ বাংলা মানে হ'ল যে বংগদেশ আৰু দুইখন বংগ এক কৰি পেলাই এখন নতুন বাংলাদেশ গঠন। এইবিলাক কোনো মিছা কথা নহয়, এইবিলাক সঁচা কথা। আৰু বিশেষকৈ আমাৰ দেশৰ বামপন্থীসকলে অসমীয়া ভাষী আৰু বঙালী ভাষীৰ মাজত সংঘৰ্ষ হ'লে অসমীয়া ভাষীকে সাধাৰণতে দোষী সাব্যস্ত কৰে। এইটো সদায় লক্ষণ যেন বংগবাসীসকল শুদ্ধ, নিকা, এসকলৰ কোনো বেয়া মনোভাৱ কাহানিও নাছিল, ব্ৰিটিছেহে কৰিছিল। এইবিলাক সম্পূৰ্ণ মিছা কথা। এইবিলাক মানে সাজি কোৱা কথা। এটা সংঘৰ্ষ আছে আৰু চলি আছে আৰু চলাই আছে। আৰু ইয়াত আগতে উচতনি দিছিল কংগ্ৰেছ আৰু হেৰিসকলে, বামপন্থীসকলে, আৰু আজি বিজেপি RSSে দিছে। এইটোও সঁচা কথা। গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ উপায় কি, সেই কথাবিলাকে আমি দৰকে ভাবি চাব লাগিব। আমি সকলো একত্ৰিত হৈ যুঁজিব লাগিব। বৰ্তমান বিজেপি চৰকাৰে অসমীয়া ভাষীসকলক বিভিন্ন ধৰণে ভাগ কৰিছে আৰু বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি অসমীয়া জাতিৰ মনোবল ভাঙি দিশহাৰা কৰিবলৈ প্ৰচেষ্টা চলাই আছে আৰু কিছুদূৰ সফলো হৈছে। আমাৰ জাতীয়তাবাদী নেতাসকলে দৈনন্দিন বিক্ৰী হ'বলৈ হৈছে এজন। শেহতীয়াভাৱে অসম গণ পৰিষদেও দিল্লীৰ ওচৰত আঁঠু লৈছে। ই অতি দুৰ্ভাগ্যজনক কথা আৰু ক্ষতিকাৰক কথা। গতিকে আমি যিসকলে আজিও জাতীয়তাবাদত বিশ্বাস কৰে, যিসকল সৎ, যিসকল সাহসী কৰ্মী, সেইসকল সকলোৱে একেলগ হ'ব লাগিব। এতিয়াও আমাৰ মাজত বহুত বিশ্বাসঘাতক আছে, বহু বিক্ৰী হ'বলৈ বাট চাই আছে আৰু বিক্ৰী হ'বও। গতিকে এনে পৰিপ্ৰেক্ষিতত আমি সকলো নেতাকে চালি জাৰি চাব লাগিব। মঞ্চত উঠি শ্লোগান দিলেই নহ'ব,
যে তেখেতসকল কিমান দিন টিকে, এই শ্লোগান তেখেতসকলে কিমান দিন আঁৰাই থাকে, সেইটো আমি চাব লাগিব। শেষত এইটো কথাকেই কওঁ যে আমি সকলো খিলঞ্জীয়া জনসাধাৰণ এক খবৰ হ'ল, এক হৈ যুঁজিবৰ হ'ল, সুস্থ মগজেৰে সাহসেৰে যুঁজিবৰ হ'ল। জয় আই।